নমস্কাৰ বন্ধু বান্ধৱীসকল, মহন্ত জিকে এডুকেশ্যনেল ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ মণ্ডলৰ নতুন পদ মুকলি হৈছে আৰু ইয়াতে কোৱালিফিকেশ্যন SSLC পাছ বিচাৰিছে আৰু দৰমহা মাহিলী আপোনালোকক 14,000 পৰা 60,500 টকালৈকে আপোনালোকে মাহিলী দৰমহা পাব। এতিয়া বলকচোন সবিশেষ জানিবৰ বাবে ভিডিঅ'টো আৰম্ভ কৰা আৰু যিসকল বন্ধু বান্ধৱীয়ে চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ইয়াতে চাওক আপোনালোকে অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ শোণিতপুৰ তেজপুৰ RKG ব্ৰাঞ্চ, ইয়াৰ পৰা আপোনালোকৰ এডভাৰটাইজমেণ্টটো আহিছে আৰু ইয়াতে আপোনালোকৰ মণ্ডলৰ পদৰ এডভাৰটাইজমেণ্ট এইটো আৰু ইয়াতে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা হৈছে 18টা আৰু আপোনালোকৰ ইয়াতে মণ্ডল গ্ৰেড 3 পদ এইকেইটা আৰু ইয়াতে আপোনালোকক দৰমহা দিছে 14,000 পৰা 60,500 লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 6,200 টকা আৰু আপোনালোকৰ গভৰ্ণমেণ্টৰ যি ৰুল সেই ৰুল অনুসৰি আপোনালোকৰ দৰমহাসমূহ বাঢ়ি গৈ থাকিব। তাৰপাছত ইয়াতে চাওক আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা 18টা আৰু ই মণ্ডল গ্ৰেড 3 পদ আৰু ইয়াতে আপোনালোকৰ OBC কাৰণে এটা পদ, STPৰ কাৰণে 5টা আৰু STHৰ কাৰণে 5টা, EWSৰ কাৰণে 6টা আৰু PWDৰ কাৰণে ইয়াতে এটা পদ আছে। আৰু ইয়াতে আপোনালোকে এজ লিমিটটো চাই লওক। ইয়াতে আপোনালোকৰ এজ 18ৰ পৰা 40 বছৰৰ যিসকল লোক আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে OBC MOBC, 5 বছৰ দিয়া হৈছে SC and ST আৰু 10 বছৰ দিয়া হৈছে PWD কেণ্ডিডেটসকলৰ। আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন SSLC পাছ হ'ব লাগিব আৰু লগতে আপোনালোকৰ RCCC 6 মন্থৰ চাৰ্টিফিকেট লাগিব আৰু ইয়াতে আপোনালোকৰ 6 মন্থৰ এখন কম্পিউটাৰ চাৰ্টিফিকেটো ইয়াতে বিচাৰিছে। আৰু আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজসমূহ পে'মেণ্ট কৰিবলৈ হ'লে আপোনালোকে পে'মেণ্ট কৰিব লাগিব পোষ্টেলত আপোনালোকে এপ্লিকেশ্যন ফিজসমূহ পে'মেণ্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 6 ইয়াতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকে এপ্লাই কিদৰে কৰিব? এপ্লাই কৰিবৰ বাবে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ছাবমিট কৰিব লাগিব। এটা খামত ভৰাই আপোনালোকে ডেপুটি কমিশ্যনাৰ শোণিতপুৰ তেজপুৰ RKG ব্ৰাঞ্চ অফিচ ডেপুটি কমিশ্যনাৰ শোণিত তালে আপোনালোকে সেই খামটো মানে ষ্টেণ্ডাৰ্ড ফৰ্মখন ভৰাই আপোনালোকে পঠাব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ লাষ্ট ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপোনালোকৰ 21/10/2022 ইয়াতে 5টা বজালৈকে আপোনালোকে গধূলি 5 বজালৈকে আপোনালোকে এপ্লিকেশ্যন পোষ্টসমূহ ছাবমিট কৰিব পাৰিব। 5 বজাৰ ভিতৰত যিসমূহ তাতে পাব সেইসমূহ একচেপ্ট কৰিব তেওঁলোকে। তাৰপিছত আপোনালোকে ইয়াতে চাই লওক আপোনালোকে কি ডকুমেণ্টছ সেই তাৰ লগত ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াতে আপোনালোকে সেল্ফ এটেষ্টেড কপিজ অফ চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব। লগতে 6 মন্থ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ইয়াতে এইখনো যিখন RCCC সেইখন ট্ৰেইনিং চাৰ্টিফিকেটখন আপোনালোকে তাতে ছাবমিট কৰিব লাগিব। আৰু লগতে আপোনালোকে এজ প্ৰুফ চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, PWD চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এইসমূহ আপোনালোকে ছাবমিট কৰিব লাগিব। ভালদৰে আপোনালোকে চাই ল'ব আৰু যি লাগে আপোনালোকে ছাবমিট কৰিব লাগিব। লগতে আপোনালোকে 3 কপি পাছপোৰ্ট চাইজ ফটো আপোনালোকে সেল্ফ এটেচ কৰি তাতে ছাবমিট কৰিব লাগিব। আৰু লগতে আপোনালোকে সেল্ফ এড্ৰেছ এনভলভ ইয়াতে আপোনালোকে পোষ্টেল ষ্টাম্প 5 টকীয়া এটা পোষ্টেল ষ্টাম্প মাৰি আপোনালোকে দিব লাগিব। আৰু লগতে ইয়াতে আপোনালোকৰ মোবাইল নং, হোৱাটছএপ নং, মেইল ID আদি আপোনালোকে কমিউনিকেশ্যনৰ কাৰণে আপোনালোকে দিব লাগিব। আৰু ইয়াতে সিলেকশ্যন প্ৰচেছটো কোৱা হৈছে। ইয়াতে যিসকলৰ এপ্লিকেশ্যন ইয়াতে একচেপ্ট কৰিব সেইসকলে ৰিটেন টেষ্ট দিব লাগিব। আৰু ছাকচেছফুল কেণ্ডিডেটসকলে ৰিটেন টেষ্ট পাছ কৰাৰ পিছত লাট মণ্ডলৰ কাৰণে পুনৰ আপোনালোকে এটা কম্পিউটাৰ টেষ্ট দিব লাগিব। পোনপ্ৰথমে আপোনালোকৰ এটা ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ এটা কম্পিউটাৰ টেষ্ট হ'ব।
আৰু আপোনালোকে ৰিটেন টেষ্টৰ ৰিজাল্ট আপোনালোকে sonitpur.gov.in এই ৱেবছাইটত আপোনালোকে ৰিটেন টেষ্টৰ ৰিজাল্টসমূহ চাব পাৰিব। যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত, যাতে তেওঁলোকেও ইয়াতে গৈ এপ্লাই কৰিব পাৰে, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যিসকল নতুনকৈ আহিছে, যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পোৱাত সুবিধা হয়। ধন্যবাদ। জয় আই অসম।